দিনৰ পৰা এটা সমস্যা আছিল, ৰেঞ্জাৰৰ কোৱাৰ্টাৰ নাছিল আৰু ৰেঞ্জাৰৰ অফিচটো মানে ইয়াত বৰ ভাল অৱস্থাত নাছিলে। গতিকে এতিয়া আজি আমি কেম্পা ফাণ্ডৰ অধীনত ইয়াৰে অফিচটো কৰা হ'ল আৰু লগতে অফিচৰ লগতে আমাৰ ৰেঞ্জাৰৰ মানে ৰেচিডেঞ্চো ইয়াতে কৰা হৈছে। গতিকে এইটো এটা বহুত দিনীয়া আমাৰ সমস্যা আছিল, আজি এই সমস্যাটো সমাধান হ'ল আৰু পৰ্যায় ভিত্তিত আমি অসমৰ বেছিভাগ ৰেঞ্জ অফিচ আমি ভালকে এনেকে বনাবলৈ প্ৰচেষ্টা চলাইছোঁ কেম্পা ফাণ্ডৰ অধীনত আৰু APPC পইচা আছে তাৰ অধীনত। গতিকে পৰ্যায় ভিত্তিত এনেকে সকলো ৰেঞ্জ অফিচ আমি সুন্দৰভাৱে বনাই তুলিম। এটা কথা আপোনাৰ ৰাজনৈতিক জীৱনত আমি লক্ষ্য কৰিছো, দেখি আহিছো যে অসম গণ পৰিষদত যেতিয়া আপুনি মন্ত্ৰী আছিল তেতিয়া কৃষি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিছে। বিশেষকে যিখন 10খন বেডযুক্ত চিকিৎসালয়, তাৰ পৰৱৰ্তী সময়ত কৃষিৰ ক্ষেত্ৰত যিটো চেলো আৰু আজি আপোনাৰ বৰ্তমান সময়ত দেখা গৈছো যে লাখ লাখ বিঘা মাটি বেদখল মুক্ত কৰা, যিটো আপোনাৰ মানে কঠোৰ এটা সিদ্ধান্ত। আচলতে এইটো এটা আপোনাৰ মানে মন্ত্ৰিত্ব চাওক, আমাৰ কথাটো হৈছে কি যে আমাৰ এইবিলাক ফৰেষ্ট 1958, 1959 আৰু 1960 এইবিলাক নটিফিকেশ্যন হৈছিল, কিন্তু তেতিয়া আৰু আমাৰ চৰকাৰ নাছিল। গতিকে তেতিয়াৰ পৰা এই গোটেই মাটিখিনিত বেদখল হৈ আছে আৰু বেদখল হৈ যোৱাৰ ফলত কি হ'ল, তাৰ গছ গছনি কাটি নষ্ট কৰিছে আৰু সেইকাৰণে আমি এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এতিয়ালৈকে প্ৰায় 1,30,000 বিঘা মাটি আমি বেদখল মুক্ত কৰিলো আৰু অভিযান চলি আছে আৰু অভিযান চলি থাকিব। আৰু তাৰ উপৰিও আমাৰ আটাইতকৈ ডাঙৰ কথা হ'ল যে আমি যিখিনি মাটি এতিয়া আমি মুকলি কৰিলো, হাৰিয়ানা ষ্টেটখন যিমান ডাঙৰ তাতকৈ 1.5 গুণ মাটি আজিৰ দিনটোত আমি মানে মুকলি কৰিলো। আৰু সেই মুকলি কৰা অঞ্চলবিলাকত এতিয়া আপোনালোকে শুনিব পাব যে আমি প্লান্টেশ্যন কৰিছো, গছবিলাক লাহে লাহে ডাঙৰ হৈছে। আৰু ওৰাঙলৈকে মই আজি 4-5 দিন আগত ওৰাঙত গৈছো। গতিকে ওৰাঙতো দেখা গৈছে, ওৰাঙত আমাৰ বাঘ আছে প্ৰায় 26টা আৰু মানে আমাৰ গড় আছে 130টা। গতিকে এটা বাঘৰ কাৰণে মানে বিচৰণ কৰাৰ কাৰণে, বাঘ এটা য'ত থাকিব তাত 10 স্কুৱেৰ কিলোমিটাৰ জাগা লাগে, কিন্তু আমাৰ ওৰাঙত আছিল 75 স্কুৱেৰ কিলোমিটাৰ। গতিকে বাঘৰ কাৰণে আমাৰ হেৰি হৈছে, সমস্যা হৈছে। আৰু সেইকাৰণে আপোনালোকে দেখিছে সিংহতো এটা বাঘ ওৰাঙৰ পৰা গৈ তাত বহুত দিন আছিলে। তাৰপিছত নেশ্যনেল হাইৱেটো বহুত বাঘ এনেকে ওলাই আহে। গতিকে এতিয়া আমাৰ তাত যিটো আমাৰ এভিকশ্যন হ'ল, এতিয়া তাত ঘাঁহ বন গজিছে। এতিয়া বাঘৰ কাৰণে আমাৰ এটা মুকলি এৰিয়া হ'ল আৰু 75 স্কুৱেৰ কিলোমিটাৰ ঠাইত এতিয়া 230 স্কুৱেৰ কিলোমিটাৰ আজি সেই আমাৰ ওৰাং অভয়াৰণ্যত জাগা পালে। তাৰ ফলত আজি হাতীও আহে, তাত বাঘো আহে আৰু গড়ো আহে। ঠিক তেনেকে বুঢ়াচুপুৰিত আমি যেতিয়া এভিকশ্যন কৰিছো, তো কাজিৰঙাত গড়ৰ সংখ্যা বাঢ়িছে। গতিকে হাতীও বহুতখিনি বাঢ়িছে, গতিকে তাতো আজি গড় আহিবলৈ সক্ষম হৈছে। তো তেনেকুৱা ধৰণত আজি কি হৈছে, মই ভৈৰৱকুণ্ড গৈছিলো আজি 4-5 দিন আগত, যেতিয়া ওৰাং গৈছিলো তাৰপিছত ভৈৰৱকুণ্ড গৈছিলো। ভৈৰৱকুণ্ডত সেই অঞ্চলটো হাতী আৰু মানুহৰ বহুত সংঘাত আছিল। গতিকে আমি তাতে প্ৰায় 1000 বিঘা মাটিত আমি প্লান্টেশ্যন কৰিছো। এতিয়া অলপ অলপ ডাঙৰ হৈছে গছবিলাক। গতিকে গছবিলাক ডাঙৰ হোৱাৰ কাৰণে এই যে এটা ব্লকেট কৰি থৈছে, সেইটো এলিফেণ্ট কৰিডৰ, অৰুণাচলৰ পৰা হাতীবিলাক নামি আহে। গতিকে এলিফেণ্ট কৰিডৰত তেওঁলোকে অবষ্ট্ৰাকশ্যন পায় কাৰণে হাতীয়ে ঘৰ ভাঙে বা মানুহক অত্যাচাৰ কৰে। এতিয়া সিদিনা মই যাওঁতে দেখিছো, আপোনালোকে আচৰিত মানিব, তাৰে মানুহে ইমান সন্তোষ প্ৰকাশ কৰিছে যে আজিকালি এই প্লান্টেশ্যনটো কৰাৰ ফলত আজি কি হ'ল, আজি হাতীয়ে মানুহৰ ঘৰলৈকে নাযায়, কাৰণ তেওঁলোকৰ মুক্ত বিচৰণ এটা জেগা থাকে বিচৰণ কৰাৰ কাৰণে। আৰু মোক কৈছে এই অকণমান দূৰ যদি আপুনি আৰু যায় 2-3 কিলোমিটাৰ মান, তাত 30টা হাতী দেখিবই এতিয়া আৰু একদম কমফৰ্টেবলি আছে তেওঁলোক। মোক তেনেকে তাৰে স্থানীয় ৰাইজে কৈছে। গতিকে এতিয়া কি হৈছে, এই বনাঞ্চলসমূহ আমি যদি আজিৰ দিনত মুকলি নকৰোঁ, তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ কাৰণে বহুত অসুবিধা হ'ব। কাৰণ কিয় যে আজি পৃথিৱীৰ ডাঙৰ ছাবজেক্ট হৈছে গ্ল'বেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জ। গতিকে আমাৰ পৃথিৱীখনত, বায়ুমণ্ডলত যদি আমাৰ
কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বাঢ়ি যায়, তো আল্টিমেটলি মানুহৰ কাৰণে অসুবিধা হ'ব। আৰু সেইকাৰণে আজি আমাৰ যিটো আমাৰ ওপৰত যিটো অজন লেয়াৰ, তাত ডাঙৰ হোল এটা আছে, আপোনালোকে জানে, সেইটো হৈছে কাৰ্বন বেছি হোৱাৰ কাৰণে। গতিকে আমি গোটেই ইকলজিকেল চিষ্টেমটো এনেকুৱা যে আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, গছে কাৰ্বন ডাই অক্সাইড খাই জীয়াই থাকে, আৰু গছে অক্সিজেন এৰি দিয়ে, আমি অক্সিজেন খাই জীয়াই থাকোঁ। গতিকে গছ আৰু মানুহৰ এটা সম্পৰ্ক আছে। অসমীয়া মানুহে কিন্তু আদৰণি জনাইছে এই উচ্ছেদৰ। নাই, হয়, আদৰণি জনাইছে, সকলোৱে আদৰণি জনোৱাটো উচিত। কাৰণ কিয়, এই মাটিখিনিতো আমি এইখিনি মাটিতো ফৰেষ্টৰ মাটি, ফৰেষ্টৰ মাটি বুলি জানি শুনিও মানুহে তাত বেদখল কৰিছে। আৰু যিসকলে বেদখল কৰিছে তেওঁলোকৰ অন্য ঠাইত মাটি আছে, অন্য ঠাইত মাটি আছে, ঘৰ আছে, গতিকে তেনেকুৱা অৱস্থা হৈছে। কিন্তু কালি ৰাহুল গান্ধী অহাৰ পিছতে যি মানে খুব শান্তিপূৰ্ণভাৱে উচ্ছেদ চলি আছিল, কিন্তু কালি ৰাহুল গান্ধী অহাৰ পিছতে আজি কিন্তু এটা উচ্ছেদৰ এটা বেলেগ ৰূপ লৈছে। উচ্ছেদৰ মানে দুজনকৈ মানুহখিনি মৃত্যু মুখত পৰিছে। নহয়, কথাটো এনেকুৱা যে কথাটো হ'ল যে কংগ্ৰেছৰ দিনত আচলতে এই উচ্ছেদসমূহ হ'ব লাগিছিল। মই ক'লো এইবিলাক নটিফিকেশ্যন, এই নটিফিকেশ্যন 1958, 59, 50, 60, 1960 তেতিয়াৰে। এই কংগ্ৰেছে নকৰিলে। গতিকে কংগ্ৰেছৰ কথাটো আছিল যে এইবিলাক মানুহ তাত বহক, আৰু বহিলে তেওঁলোকৰ ভোট বেংকটো সুৰক্ষিত হ'ব। কিন্তু আমি এতিয়া কাৰোবাৰ ভোট বেংক চাম নে অসমৰ ৰাইজৰ সুৰক্ষাটো চাম? অসমৰ ৰাইজৰ সুৰক্ষাটো প্ৰথম, গতিকে কাৰোবাৰ ভোট বেংকটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। গতিকে আজি তেওঁলোকে যিসকল মানুহ তাতে উচ্ছেদিত হৈছিল, তেওঁলোকে আজি পুলিচৰ গালৈ শিলগুটি মাৰিছে, ইটা মাৰিছে। আমাৰ পুলিচ